কণ্ঠশিল্পী দীপেন বৰুৱাই যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে নতুনকৈ গোৱা এটি পুৰণি গীতক লৈ কৰা মন্তব্যক লৈ চৰ্চা অব্যাহত আছে। নলবাৰীত কণ্ঠশিল্পী দীপেন বৰুৱাই কৈছিল যে জুবিন গাৰ্গে এটা পুৰণি গীত ভুলকৈ গাইছে। ডক্টৰ বেজবৰুৱা 2 চলচ্চিত্ৰখনত জুবিন গাৰ্গে গোৱা এটা গীতৰ কথা আৰু সুৰ অশুদ্ধ বুলি উল্লেখ কৰি বৰুৱাই কয়, মোৰ এইবাবেই দুখ লাগিছে যে মই জীয়াই থকা অৱস্থাতে মোৰ গীতবোৰ কোবাই মেলি লেঙেৰা কৰি জুবিনে পোষ্টমৰ্টেম কৰি পেলালে। নলবাৰী চহৰত সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰৰ মহাপ্ৰয়াণ তিথি উপলক্ষে আয়োজিত এক অনুষ্ঠানত উপস্থিত থকা সময়ত সাংবাদিকৰ আগত এই মন্তব্য কৰে কণ্ঠশিল্পী দীপেন বৰুৱাই। লগতে কয়, আপোনালোকে বেয়া নাপাব, মই মনৰ দুখতে কৈছোঁ। জুবিন গাৰ্গে আমাৰ ওচৰলৈ আহি সুধিলে অন্ততঃ উপদেশ দিলোহেঁতেন। মই দোষ নিদিওঁ, বেয়া বুলিও নকওঁ। গানত নতুনত্ব আনিব পাৰে, কিন্তু গানৰ কথাত কিছুমান শব্দ ভুলকৈ গোৱা হৈছে। সেই কথাত আমাক কষ্ট দিয়ে। মৃত্যুৰ আগতে এইবোৰ চাই যাব মন নাছিল, কিন্তু উপায় নাই, কাৰো অনুমতি নোলোৱাকৈ তেওঁ এনে কৰিছে। অন্ততঃ মোৰ অনুমতি ল'ব লাগিছিল জুবিনে, কিন্তু জুবিনে সেয়া নকৰিলে। জিলিকি জিলিকা তৰা আকাশৰে দীপেন বৰুৱাৰ কণ্ঠত এই চিৰসেউজ গীতটো আমাৰ মনত হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰি আছে। তেওঁৰ আন গীতবোৰৰো আছে সুকীয়া মাদকতা আৰু স্বকীয়তা। অন্তৰ্মুখী এই শিল্পীগৰাকীয়ে কেতিয়াও বিতৰ্ক নিবিচাৰে। নিজৰ সৃষ্টিশীল পৃথিৱীখনত নীৰৱভাৱে সাধনাত ব্যস্ত হৈ থাকে তেওঁ। ৭০-৮০ দশকত তেওঁৰ জনপ্ৰিয় গীতবোৰে ব্যাপক সমাদৰ লাভ কৰাই নহয়, সেইবোৰ চিৰসেউজ গীত হৈ আজিও সংগীত প্ৰেমীৰ মনত হেন্দোলনি তুলি আছে। হঠাৎ এখন ৰাজহুৱা সভাত কণ্ঠশিল্পী দীপেন বৰুৱাৰ খং উঠিল। প্ৰসংগত তেওঁৰে এটা গীত। নলবাৰীৰ এক অনুষ্ঠানত সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ যোৱা দীপেন বৰুৱা গৰ্জি উঠিল। ক'লে, মই জীয়াই থাকোঁতে মোৰ গীতবোৰ কোবাই হাত ভৰি ভঙাৰ দৰে কৰি জুবিনে পোষ্টমৰ্টেম কৰি পেলালে। কিমান ক্ষোভত এজন শিল্পীয়ে ৰাজহুৱাভাৱে এই ক্ষোভ আৰু অসন্তুষ্টি এনেদৰে ব্যক্ত কৰিব পাৰে। তাতে দীপেন বৰুৱাৰ দৰে ব্যক্তিয়ে 1969 চনত মুক্তিলাভ কৰিছিল ডক্টৰ বেজবৰুৱা নামৰ অসমীয়া বোলছবিখনে। সেই ছবিখনৰ এটা জনপ্ৰিয় গীত আছিল জিলিকি জিলিকা তৰা আকাশৰে। ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰা ছবিখনৰ গীতত কণ্ঠদান কৰিছিল দীপেন বৰুৱাই। ব্ৰজেন বৰুৱাই পৰিচালনা কৰা এই ছবিখনে অসমীয়া ছবিৰ বাণিজ্যিক ধাৰা আৰম্ভ কৰিছিল। দীপেন বৰুৱাই এই ছবিখনৰ জৰিয়তে সংগীত জগতত প্ৰৱেশ কৰিছিল। মুঠ 4টা গীত আছিল ছবিখনত। 4টা গীতত কণ্ঠদান কৰা শিল্পীসকল আছিল দীপেন বৰুৱা, নিৰ্মলা মিশ্ৰ, ৰেণু বৰুৱা। কি নাম দি মাতিম গীতটো লিখিছিল নিৰ্মলপ্ৰভা বৰদলৈয়ে আৰু দীপেন বৰুৱাই নিৰ্মলা মিশ্ৰৰ সৈতে গীতটো গাইছিল। ব্ৰজেন বৰুৱাই লিখা মইনা কোন বিধাতাই শ্ৰজিলে গীতটো গাইছিল দীপেন বৰুৱাই সহশিল্পী ৰেণু বৰুৱাৰ সৈতে। এলি আহমেদে লিখা ফুল 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 শীৰ্ষক গীতটোৰ শিল্পী আছিল ক্ৰমে দীপেন বৰুৱা আৰু নিৰ্মলা মিশ্ৰা। শেষত মোৰ ভিডিঅ'টি চাই ভাল পালে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, যাতে মই অনুপ্ৰাণিত হৈ ইয়াতকৈ ভাল ভাল ভিডিঅ' বনাই আপোনালোকৰ ওচৰলৈ লৈ আহিব পাৰোঁ।